তেওঁলোকে কৈছে তহঁতক কাটি চফা কৰি দিম ঘটনা হৈছিলে কি আমি বস্তুবিলাক মানে যেনেকৈ পাব লাগে তেনেকৈ নাপাওঁ আৰু ধৰি লওক ৰাতি নাৱত নিছে মই তাৰ কাষতে থাকোঁ য'ত ৰখাইছে যে আমি তাৰ কাষতে আছিলোঁ মই ভিডিঅ' কৰি আছোঁ দেই ভিডিঅ' কৰি থাকোঁতে এই মানে যোনকেইটা মানুহ আহিছিলে সেইকেইটা মানুহে মানে মোক কৈছে যে তোকে মানে অৱস্থা দিছোঁ তই কাকো নকবি বুলি কৈছে সেই অৱস্থাটো মই থলোঁ তেতিয়া দেখাৰ পিছত ভিডিঅ' কৰাৰ পিছত সিহঁতি মোক কৈছে তই ঠেলি দে অকণমান ঠেলিলে মই ফাঁচি জালখন চাবলৈ আহিছোঁ যাবলৈ আহোঁতে সিহঁতি মোক এটা বস্তা ঘোচ দিছে তই বোলে কাকো নকবি সিহঁতি কৈছে পাপু চাংমাই বুলি কি সৌদৌ বুলি কয় সেইটো সৌদৌ দেই তেওঁ কৈছে মাধুৰ্য নামী ভাগে তেওঁ কৈছে তই কাকো নকবি তোক বস্তা এটা দিছোঁ মোক বস্তা দি থৈ গৈছে মোৰ মাইকী মানুহ সুধিলেও ক'ব এই তেনেকুৱা কৰিছে তাৰপিছত এই ইয়াত আমি ভাত খাবলৈ যাওঁ বাকী NGO ফালৰ পৰা যিবিলাক বস্তু আহে ভাত খাবলৈ যাওঁতে গতি কয় এই সৰু ল'ৰাবিলাকক এই গতিয়া উলিয়াই গতিয়া উলিয়াই দিয়ে সেইজনী মানুহ কেনেকুৱা হ'ব লাগিব কেনেকুৱা নিকৃষ্ট মানুহ হ'ব লাগিব সেই ল'ৰা ছোৱালীকেইটা ভগৱান ৰূপী ল'ৰা ছোৱালীকেইটাকো আঁতৰাই পঠিয়াই দিয়ে তাহাঁতি যে ভোকত আছে সেইটো নাভাবে তেওঁ নিজৰ পেটটোৰ কথা চিন্তা কৰিছে সেই মানুহখিনি কেনেকুৱা এটা পৰিস্থিতিত আছে সেই কথাষাৰ ভাবিলে আমাৰ নিজৰে বেয়া লাগে সকলো মানুহে ওলাই আহিছে সকলো মানুহে কান্দিছে কোন মানুহ ওলাই অহা নাই কিমান সাহায্য দিছে সকলো মানুহ বাহিৰৰ পৰা আহিছে মানুহে ইমানখিনি কৰিছে আৰু নিজৰ জেগাৰ মানুহখিনিয়ে যদি এনেকুৱাখিনি কুকাণ্ড কৰিবলৈ হয় তেতিয়া কেনেকুৱা হ'ব ভাবকচোন এবাৰ বেলালৈ অহা যিখিনি সামগ্ৰী CM ৰিলিফৰ কিট আছিল তেওঁলোকে আমাক ক'লে যে আমি আজি নিবিলাম আজি আহিছে পিছদিনা বিলাম আৰু আমি পিছদিনা কিট লোৱাৰ আগতে তেওঁলোকে ৰাতি নাৱেৰে ভিতৰলৈ লৈ গুচি গ'ল প্ৰেচিডেণ্টৰ ঘৰৰ ফালে লৈ গুচি গ'ল আধা সংখ্যক সম্ভৱ নাৱত এনেকৈ তুলি লৈ গুচি গ'ল ঠিক আছে তেওঁ মনোভাৱ ভাল ইয়াত থ'বলৈ দিগদাৰ হৈছে যেনিবা আমি ধৰি লৈছোঁ কিন্তু দিনত নিব লাগিছিলে গাঁৱৰ মানুহক জনাই নিব লাগিছিলে তেওঁ মনে মনে কিয় লৈ গুচি গ'ল সেইটো আমাৰ মানে খুব উঠি আছে আৰু তাৰ কাৰণে আমি তেওঁ চুৰ কৰিছে বুলি তেওঁক দায়িত্ব ল'বলৈ কৈছোঁ যে তেওঁ কিয় চুৰ কৰিছে তাৰ কাৰণে আমি এখন এজাহাৰ উপায়ুক্তক দিবলৈ আজি ওলাইছোঁ আৰু পূৰ্বতে আমি এজাহাৰ 8 তাৰিখে থানাত দিলোঁ আৰু আজি এখন মানে এপ্লিকেশ্যন আমি DCকো দিবলৈ ওলাইছোঁ সেই বস্তুবোৰ আমাক সময়মতে দিয়া নাই আৰু কিটবোৰত যি আহিছে চৰকাৰে কোৱাৰ মতে বা CMে কোৱাৰ মতে 8 কেজি চাউল 4 কেজি দাইল 1 লিটাৰ মিঠাতেল নিমখৰ পেকেট তাত একো ওলোৱা নাই ওলাইছে আধা ওলাইছে কোনোবাই পাইছে যদি মিঠাতেল 1 লিটাৰত আধা লিটাৰ কাৰোবাৰ বেগত মিঠাতেল নায়ে হয় মোৰ নিজৰ ভাগতে মিঠাতেল নাহিলে সুধিবলৈ যাওঁতে আকৌ দমহে দিছে ওপৰঞ্চি আমি 2 নং কৰগা চিট আমাৰ ইয়াত ধুনীয়া মঞ্চ আছে ডাঙৰ তাত বিতৰণ নকৰি তেওঁ চিনাকি মানুহৰ ঘৰত ইপাৰত লাচিত পঞ্চায়তত ববি গগৈ হাজবেণ্ড প্ৰশান্ত গগৈ ঘৰত বিলাইছিল এই কথাখিনি যদি সঁচা হয় তেতিয়াহ'লে এওঁৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এনেকুৱা খকুৱা সভাপতি থকাতকৈ নথকাই ভাল মিতালী দিহিঙীয়া নামৰ এই মানুহগৰাকীক অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিতালী দিহিঙীয়া নামৰ এই মানুহগৰাকীৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতি শীঘ্ৰে